নাজিৰাত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। ২৫ আগষ্টত জন্মগ্ৰহণ কৰা অসমৰ জাতীয় জীৱনত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা জাতীয় সংগঠন সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে যোৱাকালি মঙলবাৰে ৪ৰ্থ বৰ্ষত ভৰি দিয়ে। এই বিশেষ দিন উপলক্ষে যোৱাকালি মঙলবাৰে শিৱসাগৰ জিলা আৰু নাজিৰা আঞ্চলিক সমিতিয়ে জন্ম জয়ন্তী উদযাপন কৰে। পুৱাই শিৱসাগৰ ৰংঘৰৰ বাকৰিত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কৰে আৰু দিনত মানসিক ৰোগী থকা নাজিৰাৰ জ্যোতিগৃহত দুপৰীয়া এসাঁজ পুষ্টিকৰ খাদ্য যোগান ধৰে। আৰু ইয়াৰ পাছতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰা সংগ্ৰামী মহিলা পৰিষদ আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত বিশ্ব শান্তি আৰু সংগঠনৰ দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰে। এই জাতীয় জীৱনত জাতীয় সত্তা অটুট ৰাখি মানৱ সমাজৰ বাবে কাম কৰি যোৱাৰ বাবে আমি সদায় দায়বদ্ধ আৰু সদায় জাতিটোৰ হকে কাম কৰি যাম বুলি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৱাছিম ৰহমান হাজৰিকাই মন্তব্য প্ৰকাশ কৰে। নামটিৰ পৰা ৰিণ্টু খেনচুৱাৰ ৰিপৰ্ট, নিউজ অসম 24। মহোদয় শ্ৰী টিংকু দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকে। আমি এটা বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰিছোঁ যে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে অসমৰ শৈক্ষিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত দায়বদ্ধ আৰু ভৱিষ্যত দিনতো সমাজৰ হৈ কাম কৰি যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ আৰু সংগঠনৰ দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্বলন অনুষ্ঠান আমি কৰিলোঁ আৰু ভৱিষ্যত দিনত এনেধৰণে সমাজ হিতৈষী কাম কৰি যাবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। ধন্যবাদ।